আহিছোঁ পূজা দিবৰ কাৰণে। হয় আহি মন্দিৰৰ তালাটো খুলিছোঁ। খোলাৰ পিছত এই যে ভিতৰত এটা দৰ্জা আছে, ষ্ট'ৰ ৰুমৰ সেই দৰ্জাটো খুলি আছে। আৰু দৰ্জাটো কি খুলি আছে? মই দৰ্জা বন্ধ কৰি গৈছোঁ। তাৰপিছত দেখিছোঁ তালাটো ভাঙা, হুক ভাঙা, আৰু বাহিৰ পালেও ভাঙছে। দুইটা তালা ভাঙি, দুইটা দৰ্জা ভাঙি ভিতৰত ডুবিছে চোৰ। তাৰপিছত মাৰ দিকে লক্ষ্য কৰিছোঁ, লক্ষ্য কৰি দেখিছে আমাৰ টিকলিয়াৰ সোণাৰ বস্তু আছিল, সেইটো নাই, লৈ গৈছে। পাৰ হ'ব মোটামুটি 1.5-2 লাখ মান হ'ব এইটোৰ দাম। মূল্য। এইটো কি ক'ব? এনেকুৱা কোনোদিন এনেকুৱা ঘটনা হোৱা নাছিল, কি ক'ব? কোনোদিন এনেধৰণৰ ঘটনা হোৱা নাই। আজি ইমান বহু বছৰ যাবত আমি পূজা দি আছোঁ এই মন্দিৰত, কিন্তু আজি কালি হ'ল ৰাতি এই ঘটনা। কি ক'ব? সেইটো খুব দুখজনক কথা। তাতে এই চোৰটো ধৰিব লাগে, ধৰিয়ে উপযুক্ত শাস্তি দিব লাগে। আপনি আসেন না সারাদিন মিস্ত্রি কি করে না